কথা পাতিছে ধোৱে ধোৱে নহে কি কথা পাত So hello guys and welcome back to my channel Brimis Vlogs আৰু আজি আমি আহিছো চান্দবিলৈ আমি আহি পালো চান্দবি মেলাত যোৱা ৰাস্তা মেইন গেট চান্দবি মেলালৈ যোৱা মেইন গেট এটা ধুনীয়া শ্বট দেখাবলৈ যাই আছো মইতো নাও চলাব নাজানো কিন্তু এজনী ছোৱালীয়ে আজি নাও চলাই আছে অলপ দেখাব যত্ন কৰিম আপোনালোকক চান্দবি বিলৰ নিচেই ওচৰত আছে এটা ৱাটচ টাৱাৰ আপোনালোকে চাব পাৰে পিছফালে আমি চেষ্টা কৰি আছোঁ ওপৰৰ ফালে যাম আৰু আপোনালোকক দেখাম চান্দবি বিলটো গোটেইটো যদি পাৰোঁ যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম এতিয়া আছোঁ মই ৱাটচ টাৱাৰত চান্দবি বিলৰ ৱাটচ টাৱাৰত যিখিনি পাৰোঁ দেখাই যাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব ৰিঙা লাগে ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে কিয় যে আজি ওপৰত আহিলোঁ কিন্তু গছবিলাকৰ বাবে গোটেই ভালদৰে দেখা পোৱা নাই গতিকে আমি তলৰ ফালে যোৱাটোৱে বেছি বেটাৰ হ'ব আমি যাম তলৰ ফালে আকৌ নতুন এটা চিৰিৰে তললৈ যোৱা আন এটা চিৰি আছে চাওঁ এইফালে ৰে এইটো হৈছে চিমেণ্টৰ চিৰি আহক গাইজ মই এতিয়া গৈ আছোঁ এটা বিশেষ বস্তু আপোনালোকক দেখাব অলপ আগলৈ আহকচোন চাওঁ আহি পালোঁ এতিয়া এই বিশেষ বস্তুটোৰ ওচৰত আচলতে এইটো কোনো বস্তু নহয় এইটো হৈছে এটা কলা এয়া মোৰ পিছফালে আছে মই দেখা কৰিছোঁ গছত চিত্ৰ অংকন কৰিছে গছ কাটি জীৱন জুৰি পুৰা জীৱন ৰাখিছিলোঁ সাঁচি যদি আপোনালোকে মোৰ আগৰ ভিডিঅ' চোৱা নাই তাত চাব তাত আছে চান্দবিৰ ওচৰৰে বাৰিগাঁও ফলছ বাৰিগাঁও জলপ্ৰপাতৰ এটি সুন্দৰ ভিডিঅ' তাত বাৰিগাঁও ফলছৰ বিষয়ে জানিব পাৰিব চাব পাৰিব উপভোগ কৰিব পাৰিব আৰু যোনে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আশা কৰোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম নতুন এটা দিনত থেংক ইউ জয় আই অসম মোৰ বুকুখনে ইমান উচুপে কিয় জানা জানো তুমি ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি